Good morning guys, মই প্ৰস্তুতিয়ে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই ৰাতিপুৱা শুই উঠি আহিছোঁ আৰু এইফালে আছে গুডু ৰখি মোক ৰাতিপুৱাৰ সম্ভাষণ জনাবলৈ, গুড মৰ্ণিং উইচ কৰিবলৈ। গাইজ, কাইলৈ হৈছে উৰুকা আৰু আজি উৰুকাৰ আগৰটো দিন। আজি মই ঘৰলৈ যাম, যিহেতু কাইলৈৰ পৰা কলেজ অফ আছে আৰু আজি কলেজ কৰি মই তাৰ পৰা আহি ঘৰলৈ যাম। ভাইটি আহিব মোক নিবলৈ। আৰু আপোনালোক সকলোকে মই মাঘ বিহু তথা ভোগালী বিহুৰ আগতীয়াকৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, ওলগ জনালোঁ। মই আশা কৰোঁ সকলোৰে যাতে বিহুটো ভালে ভালে পাৰ হৈ যাওক। আজিৰ দিনটোত মই কি কৰোঁ তাকেই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু মই যিহেতু নতুনকৈ ব্লগ কৰিবলৈ শিকিছোঁ, আপোনালোকে যাতে মোক মৰম কৰে, আশীৰ্বাদ দিয়ে আৰু মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। কলেজৰ পৰা আহি মই এতিয়া ঘৰলৈ গৈ আছোঁ। ভাইটি আহিছিল নিবলৈ আৰু ভাইটিৰ লগতে ঘৰলৈ গৈ আছোঁ। বাকী ভিডিঅ' মই ঘৰলৈ গৈ শ্বুট কৰিম। ঘৰলৈ আহি ফ্ৰেছ হ'লোঁ আৰু এতিয়া মই বনাব ওলাইছোঁ তিল পিঠা। এইফালে আছে বৰা চাউলৰ পিঠাগুড়িখিনি আৰু এইফালে আছে গুড়ি কৰি লোৱা তিল আৰু মিঠৈ সানি লোৱা আছে একেলগে। দুটা পিঠা বনাই চালোঁ, পিঠাকেইটা হয়নে নহয়, কেতিয়াবা ভঙাও দেখা যায়। ভালেই, পিঠাগুড়িখিনি এঠা আছে আৰু পিঠাকেইটা ভালকৈ হৈছে। তো এই পিঠা মই ইমান পাৰফেক্ট বনাব নাজানো, কিন্তু এভাৰেজ মই বনাই লওঁ। আৰু এতিয়া পিঠাগুড়িখিনি দি বাকীকেইটা পিঠা বনাম। মই বনালোঁ পিঠা আৰু কেইটামান পিঠাগুড়ি আছে, সেইকেইটা এতিয়া মায়ে বনাব ওলাইছে। এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। থেংক ইউ।